या दो। विशेष भूमिका लिनुभएको थियो। उहाँहरू सबैका झण्डाले आगामी दिनहरूमा कार्बी आंग्लङमा मात्रै नभएर हामीले यस्तो आदर्श प्रस्तुत गर्न। नमस्कार, डिफू भइसर संवाददाता ইয়াত আহি পেলাই উপস্থিত হৈ জানকাৰী লোৱাৰ কাৰণে মই ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু আমি ইয়াত কাৰ্বি আংলঙত বসবাস কৰা আমাৰ বিশেষ গোৰ্খা জনগোষ্ঠী বিভিন্ন গাঁৱৰ পৰা ইয়াত উপস্থিত হ'ব। আজি গোৰ্খা কালচাৰেল ছ'চাইটিৰ কনভেনশ্যন হ'বলৈ গৈ আছে। চ' আজি ডেলিগেট ছেশ্যন আজি আৰম্ভ, যোৱাকালিৰ পৰা আৰম্ভ হ'ল। চ' আজি কণ্টিনিউ ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেশ্যন আজি হ'ব। আৰু অহাকালি ইয়াত কালচাৰেল ৰেলী হ'ব ডিফু টাউন মাজ বজাৰত। আৰু ঠিক 1টামান বজাত আমাৰ আদৰণীয় মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলনাৰাং ছাৰ আহিব। আৰু তেখেতকে আমি মুখ্য অতিথি হিচাপত আমন্ত্ৰণ কৰা হৈছে। চ' এখন যিটো গোৰ্খা কালচাৰ ছ'চাইটিৰ আজি কনভেনশ্যনতে নতুন কমিটি বনোৱা হ'ব আৰু গোটেই কাৰ্বি আংলঙতে এইটো বেবী পৰিব যে কাৰ্বি আংলঙত বসবাস গোৰ্খা জনগোষ্ঠীয়ে নিজৰ কালচাৰ জাৰি ৰখাৰ স্বাৰ্থত এই বস্তু নিৰ্মাণ কৰা হৈছে। ज्योति प्रदीप्ताय ब्रह्म ज्योति गुरु ज्योति सांस्कृतिक आगामी दिनमा इस प्रकार से हम